কেজা এখন লগ লিখি দিয়ক আরে তো ছাৰৰ ওপৰত কেছ দিবি সেইখন এফআইআৰ মই কেনেকৈ লিখি দিম আপুনি লিখিছে আরে পুলিচে লিখি দিব মইতো পাব্লিক হয় ন ওচৰে পাজৰে এতিয়া থানাও নাছে এই তোক মানে ভাত বাঢ়ি সানি একে মুখত ভৰাই দিব লাগিব তই ইমান বা পুলিচক তোৰ চকুত পৰাই নাই আমাৰ পুলিচ মুখা কথা কৈছে আমাৰ পুলিচ কাক কমো সুস্মিতাকে ধৰ এই সুস্মিতা বাই গাত ধৰিলে গালি পায় অ ভগৱান মই সুস্মিতা গাত ধৰিবলৈ কোৱা নাই এফআইআৰ এখন লিখিব কৈছো কি হল লিখোতে কষ্ট পাইছো खत्म बाय बाय टाटा गुड बाय गया অকমান কষ্ট হয় দে যা যা লিখাগে খাতাচি বাইদেউ লিখিলে ভাল হ'ব জানো আরে ছোৱালী মানুহে কেছ লিখিলে কেছ লহ পহকে বাহে নিজৰ বুলি সঁচা সঁচা যা 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 দিয়কচোন লিখি দিলেনো কি হৈছে তই কেছ দিবি ছাৰ এফআইআৰ লিখিবি ছাৰৰ ওপৰত আৰু লিখি দিব লাগে আমি ছোৱালী মানুহে কেছ লিখিলে বোলে একে কেছটো লছ পছকে হৈছে কোনে কৈছে এইবিলাক কথা আমাৰ আকেশ যায় মাতা তুল অকণমান ব্যস্ত আছো নোৱাৰিম আমি কৈছি মাতা তুল কেতমন নিজৰ বুলি মূৰটো তুলি দেও আমাৰ নহয় ইয়াৰ কথা কৈছো নিজে তুলিলো কোৱা তুই কি কৈছা কি কৈছো ছোৱালী মানুহে কেছ লিখিলে কেছ লফককে বাৰে বুলি জ্ঞানী মানুহে কয় তুই নামাৰে কিতাপ আপছৰ ইনো জাগাত সেদাইলাই মাৰ সেদাইয়া বৰ্তা বনাইলে মোক কৈ দিছি কি কলাই মাত্ৰ সদাই দিম কি বৰ্তাক তুমি সদাই দিম বুলি কলা তোৰ মাথা সেদাইলাই মোক না না তুমি যে ইমাত্ৰ কলা সদাই দিম তুমি যে সদায় সদায় কোৱা বৰ্তাক সদাই দিম হেতু কি কলা হা सुनो सा बड़ा जलन जी अरे हमें फौजी फौजी है कंप्यूटर सब मारते कुना ना खाइतेसी ना पटतेसी তুমি কি ভাবছা আমি কি এত ভাষা नहीं जानती हूं আমি এনেখা নখও আমার বাচ্চা না এই সব কেসে কোনে লিখছে হেটো ফিক্স কৰি দিও লিখি দাও জাগ দি লেখা লেখাবি আজি কাঠে কাঠে পৰিছে সিনস না হা কি সিনস না কে সালি খস না শুন না বেটা জালেন জি মাথা খারাপ করে দিছি আমি পারবেন না ও ইদালে তো ভাষা পায়ও কি এখন ফায়াখন আনিছিলো মানে কেস এটা দিম বুলি ভাবিছে লিখি দিব লাগিছে কাৰ এগেইনষ্টত সাজনে মানে সৰু ল'ৰা এটা কটাই এখন চু কৰিছে কটাইখন যে চু কৰিছে সেইটো ল'ৰাতে ধৰি নাথাকিছে কিন্তু ল'ৰাটোক যে পঢ়া শুনা পৰা বঞ্চিত কালিৰ পৰা শব্দটো নাহিছে চা এই বঞ্চিত যে কৈছে সেইটো মতে কেছ এটা দিম বুলি ভাবিছে বাচ্চা ল'ৰাটো কোন মই চা আৰু ছাৰজন কম জানো নাম নকলে মই ফায়াৰখন কেনেকে লিখিম কোৱা আকৌ ছাৰজনৰ নামটো নহলে মই কাৰ ওপৰত ফায়াৰ লিখিম আপুনি চা কি হ'ল আপুনি মোক ববা কৈ পেলাই কি হ'ল কি হ'ল ছাৰজনৰ নামটো কোৱা নামটো নকলে মই ফায়াৰখন কেনেকে লিখিম তুমি ভয় খাইছা কিয় মই আছো নহয় কোৱা ময়ো বাদ দিলো আপুনিও ধৰি নাথাকিব চা